পালো বঢ়িয়া হা অঁ দিয়া ধৰোঁতে তাক যে ডাইৰেক্টলি এনেকৈ নধৰিব হা এনেকৈ ধৰি পেলাই এনেকৈ লৈ ল'ব অঁ এনেকৈ ধৰি পেলাই যাক এনেকৈ লৈ ল'ব দুখটো দিবা দুখটো দিবলৈ ওলাম নে ফেমো বাঢ়ি যাম নে হা ফেমো বাঢ়ি যাম কেনে অঁ তাইক আহিলেতো তাইক আহিলে পঢ়িব লাগে বুলি ক'ত ধৰিছিলে ইয়াত ধৰিছে ন ইয়াত ধৰিছে বোলে বোলে পঢ়িব লাগে পানী লৈ গ'ল সেই ক্ল'জটোহে ল'ম জাষ্ট অকল পানী লোৱা আপোনালোকে ডাঙৰটো ওলাব ৰ'ব এই ক'ত আছে ক'ত আজটো ক'ত তলত থিয় আঁচটোলৈ আহা অঁ তাৰ ডেৰাটো আছে অথনি আগৰ পৰা দিলে আকৌ অঁ মই আহি নাপালোহি তাৰমানে অঁ সেইটোতো মই ভাবিছোঁ এইটো আমাৰ ক্ল'জ আছে নহয় ওচৰত যাওঁ অঁ কওকচোন কাপোৰ কওক ব'লা পঢ়িব লাগে তুমি হাঁহি নাথাকিবা এতিয়া ছোৱালীজনীক এনেকৈ তোমাক ধৰি দিছা এনেকৈ ধৰি পেলাই তুমি এনেকৈ ধৰিছা নহয় তুমি তললৈ মোক কোৱা একদম তেনেকৈ নকৰিবা মই তোমাক এনেকৈ ধৰিছোঁ নাই তোমাৰ এতিয়া এনেই খং উঠিছে না ছাৰ ওপৰত অঁ সেইকাৰণে মই তোমাক ধৰিছোঁ খং উঠিছে না মোলৈ অঁ এতিয়া তুমি এনেকৈ খং উঠিব লাগিব অঁ এনেকৈ হেৰিলে এনেকৈ চাবা তাৰমানে তেওঁলৈ এনেকৈ চাবা চাই পেলাই এনেকৈ তললৈ মোক কৈ খুজিছোঁ দেই কেমেৰালৈ চাই দিবা অ'কে ৰ'লি ৰাখছোন অ' এনেকৈ খেলি থাকিলে নহ'ব নহয় ব'লা ব'লা পঢ়িবৰ হ'ল মানে নহয় কথা আছে কিবা কিবি পাতি আছে অসমীয়া পাতি আছে মোক চাবজেক্ট দিবি আকৌ দেই এনেই ৰেকৰ্ডিং হ'ল নাই বিদ্যা